আপোনালোকে বাৰু এনেদৰে মটৰ পনীৰ বনাই খাইছেনে? খাই চাবচোন, নিৰামিষভোজী সকলৰ কাৰণে খুব ভাল লাগে, খুব টেষ্টি হয়, কালাৰফুল হয়। আলহী আহিলে আমি সহজে বনাই খুৱাব পাৰোঁ। নমস্কাৰ, MH কিটচেনলৈ আপোনালোকক স্বাগতম। এতিয়া আমি গ্ৰীণ মটৰ কেইটামান পানীত অলপ তিয়াই থলোঁ। তিয়াই থোৱা মটৰ হ'লে 2টা চিটি কুকাৰত মাৰিলেই হ'ব। তিয়াই নোথোৱা মটৰ হ'লে 3-4টা চিটি মাৰি তাত ইচ্ছা অনুসৰি আপোনালোকে অকণমান মচুৰ দাইলো দি ল'ব পাৰে 2 চামুচ। এতিয়া আমি ল'লোঁ পিঁয়াজ, আদা, নহৰু আৰু বিলাহী। এতিয়া পিঁয়াজকেইটা আমি সৰু সৰুকৈ কাটি ল'লোঁ। সৰু সৰুকৈ কাটি ল'লে মিক্সিত পেষ্টটো ভাল হয়, আৰু আপোনাৰ ওচৰত যদি মিক্সি নাই সৰু সৰুকৈ কাটি ল'লেও হ'ব। ঠিক তেনেদৰে বিলাহীখিনিও গুটিখিনি গুচাই লৈ সৰু সৰুকৈ কাটি মিক্সিত দি পিচি ল'ব। মিক্সি নহ'লেও একো নাই, মিহিকৈ কুটি ল'লেও হয়। এয়া চাওক, বিলাহী আৰু পিঁয়াজখিনি এতিয়া সুন্দৰকৈ পেষ্ট হৈ গ'ল। আদা, নহৰু, জলকীয়াখিনিও ঠিক সেইদৰে মিক্সিত পেষ্ট কৰি ল'ব পাৰিব, নতুবা খুন্দনাত খুন্দি ল'ব। এতিয়া সকলোখিনি পেষ্ট মোৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া মোৰ কুকাৰত দিয়া মটৰখিনি চিটি মাৰি আছে, আৰু মই এই সময়তে পনীৰখিনিও ঠিক কৰি ল'ম। এতিয়া পনীৰখিনি আপুনি পাৰিলে দীঘল দীঘলকৈ কাটি লৈ এক পিচকৈ ফ্ৰাই কৰি ল'ব। নহ'লে মানে সৰু সৰুকৈ কাটিলে লৰাই থাকোঁতেও বহুত টাইমো লাগে, আমাৰ ভাগিও যাব পাৰে। এতিয়া চাওক, পনীৰখিনি মই এনেকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দিলোঁ। আপোনালোকে ইচ্ছা অনুযায়ী মিঠাতেল, ৰাইচবিন অইল বা ৰিফাইনো ব্যৱহাৰ কৰিব লাগে। মই অৱশ্যে ৰাইচবিন অইল দিছোঁ। এতিয়া মোৰ কেৰাহীত চাওক, তেল পকি গৈছে, ফেনটো নাইকিয়া হৈ গৈছে। গেছটো মই এতিয়া মিডিয়াম ফ্লেমত দিছোঁ, আপোনালোকেও মিডিয়ামত ৰাখিব। এতিয়া পনীৰখিনি এনেকৈ লাহে লাহে লুটিয়াই লুটিয়াই ভাজি থাকিব, কিন্তু ইয়াত নিমখ, হালধি একো দিব নালাগে, মাত্ৰ ফ্ৰাই কৰিব পনীৰখিনি। এতিয়া লাহে লাহে পনীৰখিনি আপোনালোকে লুটিয়াই থাকিব। পনীৰখিনি অলপ ৰঙচুৱা টাইপ হ'লেই, মোৰ পনীৰখিনি এতিয়া অলপ ৰঙচুৱা কালাৰ হৈ ফ্ৰাই হৈ গৈছে। মই এতিয়া পনীৰখিনি উঠাই ল'ম। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি সেই তেলখিনিতে পিঁয়াজৰ পেষ্টখিনি দি ভাজিম। পিঁয়াজখিনি 2 খিলামান তেজপাত দিব, দি লৰাই থাকিব যাতে ক'তো কেৰাহীত লাগি নধৰে, পিঁয়াজখিনি ধুনীয়াকৈ সিজি যায়। এতিয়া মই গেছটো ল' ফ্লেমত দি পিঁয়াজখিনি লৰাই থাকিম মাজে মাজে, আৰু পনীৰখিনিও মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। এই পনীৰখিনি মই আকৌ নিজৰ ঘৰৰ গাখীৰে তৈয়াৰ কৰা। খিনি মই লৰাই আছোঁ। তাৰপিছত অলপ কালাৰ আহিছে, কালাৰ আহোঁতে মই নহৰু আৰু আদা পেষ্টখিনিও দি দিছোঁ। পিঁয়াজ, আদা, নহৰু ভাজিখিনি ঠিক হৈ গৈছে, কালাৰ আহি গৈছে। এতিয়া মই ইয়াতে পেষ্ট কৰি থোৱা বিলাহীখিনি দি দিম। এতিয়া মই বিলাহীখিনি দিয়াৰ লগে লগে নিমখ সোৱাদ অনুসৰি দি এয়া চাওক লৰাই দিছোঁ মিক্স হ'বলৈ। মই গেছটো মিডিয়াম ফ্লেমত দি এইখিনি লৰাই লৰাই অলপ ভাজি থাকিম, যেতিয়ালৈকে তেলটো ওপৰলৈ বিৰিঙি ওলাই নাহে। এতিয়া মই এইখিনি লৰাই আছোঁ। তাৰপিছত আৰু লগত মই ধনিয়া আধা চামুচ, ধনিয়া গুড়ি, জিৰা গুড়ি আধা চামুচ দি, আমি বেছি মছলা ইউজ নকৰোঁ কাৰণে কমকৈ দিছোঁ, এইখিনি লৰাই আছোঁ। এতিয়া মই লৰাই এতিয়া ভালকৈ মছলাখিনি তাতে মিক্সাৰ হৈ গ'ল, চব মিলি গ'ল। এতিয়া মই কেইটামান কেঁচা জলকীয়া, অকণমান জ্বলাটো বেছি হ'বৰ কাৰণে দি দিছোঁ। এতিয়া মই ইয়াতে 2টা ইলাচি দিছোঁ, আৰু ইয়াত ভালদৰে লৰাই দিছোঁ। এতিয়া
এইখিনি ভাজি আছোঁ আৰু অকণমান মই মছলা, এই মছলাটো সকলোতে ইউজ কৰিব পাৰি, অকণমান টেষ্টি হয়, ইয়াৰ অকণমান দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান হালধি দিছোঁ, মানে ঘৰুৱা হালধিটো দেৰিকৈ দিলেহে ভাল, টেষ্টটো ভাল লাগে, কালাৰটো ধুনীয়া হয়। এতিয়া মই কুকাৰটো খুলি মটৰখিনি উলিয়াই লৈছোঁ, এইখিনি ইয়াত দি দিম। এতিয়া মটৰখিনি দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই দিব লাগিব, যাতে মছলা পিঁয়াজৰ পেষ্টখিনি সকলো মটৰৰ সৈতে মিক্সাৰ হৈ যায়। মিডিয়াম ফ্লেমত দিয়ে লৰাই আছোঁ। এইখিনি এতিয়া মছলাখিনি সোমাই মটৰখিনি ধুনীয়া কালাৰ উঠি আহিছে। এতিয়া আমি ভাজি থোৱা পনীৰখিনি ইয়াত দি দিম। এতিয়া মই গেছটো হাই ফ্লেমত দি এইখিনি উতলিবলৈ দিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি জোখমতে গ্ৰেভিটো ৰাখিব। এতিয়া চাওক মোৰ পনীৰখিনি হৈ গৈছে। এতিয়া মই অকণমান লৰাই লাহেকৈ কেইটামান ধনিয়া পাত ওপৰতে দি নমাই থ'ম। এতিয়া মই শুকান মটৰ দি বনালোঁ। আপোনালোকে যদি ঘৰুৱা কেঁচা মটৰ বা কিনি অনা আমাৰ চেৰ যিবিলাক মটৰ তাৰে বনালে পনীৰটো বহুত ধুনীয়া হয়। এতিয়া চাওক মই এতিয়া খাবৰ কাৰণে ৰেডি হৈ গৈছে। আশা কৰোঁ মোৰ ৰেচিপিটো চাই আপোনালোকে ভালেই পালে। অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।